হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? মই ৰশ্মি। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোকলৈ মোৰ এটাই অনুৰোধ, মোৰ ভিডিঅ' যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব। আপোনালোকে বাৰু কচু শাক খাই ভাল পায়নে? মই কিন্তু খাই ভাল পাওঁ। মই কিদৰেনো আজি কচু শাক বনালোঁ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন চাওঁ। তাৰ কাৰণে মই আদা নহৰু খুন্দি লৈছোঁ, কেঁচা জলকীয়া, এটা পিঁয়াজ কাটি লৈছোঁ আৰু দুটা ডাঙৰ চাইজৰ বিলাহী কাটি লৈছোঁ আৰু এয়া হৈছে কচু পাত। কচু শাক খাই আপোনালোকে কোনে কোনে ভাল পায় মোক এবাৰ কমেণ্ট কৰি জনাবচোন। এতিয়া মই এখন পেনত এইদৰে কচুখিনি বইল কৰি ল'ম আৰু তাতে মই এতিয়া নিমখো এড কৰি দিছোঁ আৰু এখন ঢাকনেৰে ভালদৰে ঢাকি দিছোঁ, তেতিয়া সোনকালে সিজিব। এয়া এতিয়া কচুখিনি সিজি গৈছে প্ৰায়ে আৰু এতিয়া নিজে পানী ওলাইছে ইয়াৰ পৰা। কচু শাকৰ পুষ্টিগত মূল্য যথেষ্ট আছে। কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, আঁহ আৰু বিভিন্ন প্ৰকাৰৰ ভিটামিন থাকে। আমাৰ ৰক্তহীনতা দূৰ কৰে আৰু হৃদৰোগ, ষ্ট্ৰ'কৰ আকাংক্ষা হ্ৰাস কৰে। এতিয়া মই ইয়াৰ লগতে কেঁচা জলকীয়াকেইটাও দি দিছোঁ আৰু এতিয়া ইয়াকো ভালদৰে সিজিব দিম। ভিটামিনৰ অভাৱত যদি আমাৰ মুখত ঘাঁ হয় তেতিয়াহ'লে কচু খালে সুফল পায়। ইয়াত থকা আঁহৰ বাবে কোষ্ঠকাঠিন্য ৰোগৰ পৰাও আমি হাত সাৰিব পাৰোঁ। ইয়াত আজি মই ব্যৱহাৰ কৰিম মিছা মাছ। এয়া মিছা মাছটো এইদৰে শুকুৱাই গুড়ি কৰি ৰখা হয়। মই এতিয়া ইয়াতে অলপ গৰম পানী দি পিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু কিদৰে বনাওঁ আপোনালোকে চাই থাকক। খাটি অসমীয়া পৰম্পৰাগত খাদ্য নহয় জানো কচু শাক, আৰু এই ব্যঞ্জনে আগস্থানো গ্ৰহণ কৰি আহিছে। কলপাতত দিয়া কচু থোৰৰ পিটিকা, কণ বিলাহী আৰু মাছেৰে বনোৱা জোলৰ কচুৰ থুৰি, তিতা ভেকুৰীৰ লগত কিমান যে ভাল লাগে খাই ন। আৰু এতিয়া মই এখন পেনত এইদৰে মিঠাতেল দিছোঁ আৰু অলপ গোটা জিৰা দিছোঁ, তেজপাতা, এইদৰে মই পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। কচু শাক যে প্ৰসূতিসকলৰ বাবে বহুত ভাল। যদি শৰীৰত হিমগ্ল'বিনৰ নাটনি হয় তেতিয়া কচু শাক খাব পাৰে। এতিয়া মই ইয়াতে বিলাহী দি দিলোঁ আৰু বিলাহীখিনি ভালদৰে ছফ্ট কৰি সিজালৈকে মই বনাই ল'ম। মোৰ ভিডিঅ'বোৰত আপোনালোকে সাধাৰণভাৱে বনোৱা ঘৰুৱা পদ্ধতিৰে খাদ্যবোৰ চাবলৈ পাব, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই বইল কৰি থোৱা কচুখিনি, বিলাহীখিনি সিজি গৈছে যিহেতু ইয়াতে মই এড কৰি দিম। আপোনালোকে বাৰু জানেনে কচু শাক আমাৰ চকুৰ কাৰণেও বহুত উপকাৰী, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। এতিয়া মই কচুখিনি বিলাহীৰ লগত ভালদৰে মিক্স কৰি অলপ টাইম সিজিব দিম। উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন বেমাৰৰ কাৰণেও কচু শাক বহুত উপকাৰী। লগতে মই ইয়াত এতিয়া কেইটামান গোটা জালুকো এড কৰি দিছোঁ। কচুৱে যিহেতু অলপ খজুৱাই সেইকাৰণে দি দিছোঁ। এতিয়া মোৰ তৰকাৰীখিনি আৰু অলপ সোৱাদ হ'বৰ কাৰণে ইয়াতে মই 2 পিচ বইল আলু দি দিছোঁ। মই দালিত দি দিছিলোঁ আলু পিচ, ইয়াতে মই এড কৰি দিছোঁ এতিয়া আৰু ভালদৰে এইখিনি মিক্স কৰি মই আৰু অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। আপোনালোকে এইদৰে এবাৰ ঘৰত বনাই খাই চাবচোন, খাবলৈ যে বহুত সোৱাদ লাগে। এবাৰ যদি আপুনি ঘৰত বনাই খুৱায় তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ সদস্যসকলে আপোনাক বাৰে বাৰে বনাবলৈ ক'ব আৰু তেতিয়া আপোনাৰ বনায়ো ভাল লাগিব। ঘৰত আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু খাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই ভালদৰে অলপ টাইমৰ কাৰণে সিজিব দিম আৰু এখন ঢাকনেৰে এইদৰে ঢাকি ৰাখিম। এতিয়া মোৰ সম্পূৰ্ণভাৱে তৰকাৰীখিনি সিজি গৈছে আৰু লাষ্টত মই গৰম পানীত তিয়াই থৈ দিয়া মাছখিনি দি দিছোঁ। অলপ টাইম দুইখিনি মিক্স কৰি দিলেই মোৰ তৰকাৰী সম্পূৰ্ণভাৱে ৰেডি হৈ যাব। আজি মোৰ ৰেচিপিটো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আদৰে মোক এইদৰে আগলৈ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। এয়া মোৰ হেল্ডি আৰু টেষ্টি কচুৰ আঞ্জা ৰেডি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আহিছোঁ, বাই।